লোকৰ কাৰণে কাম কৰি ভাল পাওঁ, নিজৰ কাৰণে একো চিন্তা নকৰোঁ মই আজিলৈকে চিন্তা কৰা নাই সময়ত বা জুবিন দাক কিছুমান মানে দুষ্টামিবিলাকো দেখা যায় কি ক'ব কোনবিলাক দুষ্টামি আপোনাৰ বেছি হাঁহি উঠা বা মনলৈ আহে মনলৈ আহে মানে সদায় এটা এটা নতুন নতুন হৈয়ে থাকে কৰিয়ে থাকে নতুন কিবা এটা আপোনালোকে মঞ্চটো দেখে যে সদায় কিবা কিবা নহয় কিবা এটা নতুন মই যি দি কৈ থাকোঁ কেতিয়াবা এনে শুই থাকে এনেকৈ মুখত চেনি দি দিওঁ বুজিছে নাই খুব খায় এনেকৈ টোপনিতে মানে খায় তাৰপিছত জকি যায় মানে উঠি পেলাই কেতিয়াবা কল দি দিওঁ মুখত যি দি কৈ দিওঁ দৈ দি দিওঁ খুব খায় অলৰেডি খাই থাকে এনেকৈ 3-4 দিন যে আমি একেল ঠাই ঘূৰি ফুৰোঁ টোপনি ধৰে যে একদম ঘূৰ টোপনি সেইটো সময়ত এনেকুৱা মানে টোপনি দিয়ে তাৰমানে বিৰাট বেছি উৎপাত আজিও আমি কলিকতাৰ পৰা 7 ঘণ্টা বাট আমি আকৌ বাই ৰোড গৈছোঁ আকৌ আহিছোঁ 1 মিনিটৰ কাৰণে কোনেও শুৱা নাই কিন্তু সেইখিনি সময় জুবিন দা অকণমান সেই গাড়ীত শুব পাৰিলেহেঁতেন নাই শুৱা না নিজে শুইছে না বাকীবিলাকক শুব দিছে একদম হুলস্থুল কৰি আহিছে কিন্তু আচলতে আমাৰ যদিও ইমান ট্ৰেভেল কৰোঁ আমাৰ কষ্ট হয় সেই কষ্টটো সেইটো কাৰণে অনুভৱ নকৰোঁ প্ৰথম কথা এইটো কাৰণে আমি সংগীত ভাল পাওঁ এইটোৱে আমি আটাইতকৈ আমাৰ নিচাও এইটোৱে পেচাটো হয় বাৰু এতিয়া নিচাটোতো হয় জুবিন দা পটককৈ খং উঠে নেকি কেতিয়াবা আপোনাক খং কৰিছেনে কেতিয়াবা গালি পাৰিছেনে গালি খাইছোঁ মই ন গালি মই আকৌ বহুত কান্দিছে এবাৰেই একদম ভয় লগাকৈ নহয় আচলতে সেইটো আচলতে মোৰো দুখ আছিলে নথকা নহয় সেইটো কাৰণে সেইদিনা এবাৰ গালি খালোঁ বাৰু মই নোখোৱা নহয় কিবা শ্ব' এখন হৈছিলে মোৰ বেগ এটা চুৰ হৈ গ'ল মই শ্ব'ত নকৰিলোঁ গুচি আহিলোঁ তো জুবিন দাদাক ধুনীয়া কথা এটা কৈছে সেইটো মনত ৰাখিবলগীয়া কথা যে সেইটো মোৰ কমিটমেণ্ট হয় গতিকে মই সেই কমিটমেণ্টটোৰ পৰা ঘূৰি আহিব নোৱাৰোঁ সেইটো কাৰণে গালি দিলে আৰু জুবিন দাই প্ৰথমতে মোক গালি দি দিলে তাৰপিছত ময়ো আকৌ উৰাই ঘূৰাই গালিও দিলোঁ মোক গালি দিয়াৰ কাৰণে গতিকে সেইটো আমাৰ চলি থাকে বাৰু কাজিয়া চাজিয়াবিলাক কিন্তু গালি যিমান দিয়ে কাজিয়া যিমান কৰে মৰম সিমানেই কৰে আৰু এনেকুৱা এগৰাকী শিল্পী বুলি মই নকওঁ এনেকুৱা এগৰাকী ব্যক্তিৰ লগত ইমান বছৰ কটাব পৰাটো অকল মিউজিকেলিয়ে নহয় বহুতখিনি কথা শিকিছোঁ জুবিন দাৰ পৰা শিকিবলগীয়া প্ৰত্যেক দিনাখন শিকিবলগীয়া বহুত কথা থাকে যি ধৰণে ভাবে যেনেকৈ মানুহৰ কথা ভাবে আৰু আটাইতকৈ এইটো ডাঙৰ কথা যে একদম নিস্বাৰ্থভাৱে ভাবে তাৰ এইটো কেতিয়াও জুবিন দাই নাভাবে এইটো আচলতে মানুহ যিখিনি একদম এনি টাইম ক্ল'জ লগত থাকে তাহাঁতি বুজি পাব জুবিন দাই কেতিয়া এইটো নাভাবে যে এইটো কৰিলে মানে মোৰ কি হ'ব মোৰ ভাল হ'ব নে বেয়া হ'ব এইটো নিজৰটো কথা কেতিয়াও চিন্তা নকৰে যে এই কামটো কৰিলে আনৰ কি ভাল হ'ব পাৰে অসমৰ কি ভাল হ'ব পাৰে কাৰোবাৰ সহায় হ'ব পাৰে নেকি সেইটো প্ৰথম কথা মই জুবিন দাৰ মনত থাকে আৰু গতিকে সেইটো কাৰণে আচলতে কেতিয়াবা মাজে মাজে উৎপাতো কৰে নকৰা নহয় কিন্তু ইমানবোৰ ভাল কাম কৰে আচলতে মই এটা কথা সেইটো কাৰণে সদায় কওঁ যে ইমান যে ভাল কাম কৰে অকণমান মাজে মাজে দুষ্টামি কৰিবলৈ দিবও লাগে কাৰণ সেই শিশুসুলভ মন এটা আছে আৰু জুবিন দা একদম সৰু বাচ্ছাৰ নিচিনা গতিকে ইমান যে ভাল কাম কৰে কেতিয়াবাতো বদমাচি কৰিব পাৰিব লাগে ন চান্স এটা দিব লাগে আচলতে গতিকে সেইটো কাৰণে আমি সেইখিনি এক্সকিউজ কৰি দিছোঁ আৰু জুবিন দা কি কয় অকপতে স্বীকাৰ কৰিছে আপুনি দুষ্টামি কৰে বুলি মই উৎপত্তি আমাৰ সৰুৰ পৰা উৎপত্তি আৰু উপায় নাই আৰু এইটো আৰু মই আচলতে ইম্পালচিভ মানুহ এটা মই একদম স্পণ্টেনাছ মোক বডিয়ে যিটো কয় মই সেইটো কৰোঁ ফ'ৰ্চফুলি মই একো নকৰোঁ নেচাৰেলি মোক যদি বডিয়ে কয় মোৰ ব্ৰেইনে কয় যে এইটো কৰ মই তেতিয়া কৰিম আৰু নহ'লে মোক পৃথিৱীৰ কোনেও মোক একো কাম কৰাব নোৱাৰে আৰু মই সদায় নেচাৰেলি কাম কৰি আহিছোঁ আৰু লোকৰ কাৰণে কাম কৰি ভাল পাওঁ নিজৰ কাৰণে একো চিন্তা নকৰোঁ মই আজিলৈকে চিন্তা কৰা নাই আৰু জীৱনৰ প্ৰত্যেকটো মুহূৰ্ত মই সদায় মানুহৰ কাৰণে কাম কৰি যাওঁ আমাৰ মানুহৰ কাৰণে আৰু কাৰোবাৰ কিবা এটা ভাল হ'লে মোৰ ভাল লাগে সেইটোৱে বিচাৰোঁ প্ৰত্যেকটো বস্তু ভাল হওকচোন সেইটো ডাঙৰ কথা এনেই আজৰি সময়বিলাক কিদৰে পাৰ কৰে আপুনি মই চিনেমা চাওঁ পঢ়োঁ ভালে মাজে মাজে চিনেমা বেছিকৈ চাওঁ আৰু আজৰি সময়টো কম পাওঁ আচলতে মই বেছিভাগ কাম কৰি থাকোঁ এনেই থাকিব নোৱাৰোঁ কেতিয়াবা বাৰী ঘৰতো কাম কৰে নেকি সেইবিলাক কৰোঁ গছৰ কাম কৰোঁ শাক পাচলি খেতি ফুল গছৰ লগত থাকি ভাল পাওঁ জন্তুজনক অকণমান মনোযোগ দিওঁ যিখিনি বস্তু পুহিছোঁ ঘৰত তাৰ লগত লাগি থাকি ভাল পাওঁ আৰু তেনেকৈ পাৰ হৈ যায় আৰু সময়খিনি আমি জনাত বনোৱা মেলাটো আপোনাৰ চখ আছে কেনেকুৱা ধৰণৰ বস্তু বনাই ভাল পায় বা খাই ভাল পায় মই অকণমান এক্সপেৰিমেণ্টেল ফুড বনাওঁ মোৰ ডিছবোৰ সলনি হৈ থাকে মই ৰিপিট কৰি বৰ ভাল নাপাওঁ হঠাৎ কিবা এটা মন গ'ল বেলেগ ধৰণে বনাওঁ খাবলৈ ভালেই হয় আৰু কিছুমানে দেখি পেলাই ভয় খাওঁ এইটো কি বা হ'ব খাবলৈ যি মিক্স কৰি দিওঁ কিন্তু লাষ্টলৈকে বস্তুটো ভালেই হৈ গ'ল খাবলৈ আৰু কেতিয়াবা এনেই ঘূৰি ফুৰোঁ ৰাতি একো কৰিবলৈ মন যোৱা নাই বোলে এনেই গাড়ীখন লৈ পেলাই ঘূৰি ফুৰোঁ উঠে বলিয়া নিচিনা আৰু ৰাতি বহুত মানুহ লগ পোৱা যায় আচলতে
বহুত ধৰণৰ দৃশ্য দেখা যায় ৰাতি আৰু বহুত মানুহক মই সেই ঘূৰি ফুৰাৰ কাৰণেও সহায় কৰিব পাৰিছোঁ ৰাতি বিভিন্ন ধৰণৰ এক্সিডেণ্ট হোৱা মানুহ বিপদত পৰা মানুহ মই গৈ পাই যাওঁ ৰাতি আচৰিত ধৰণে চ' সেইবিলাক কথা সহায়কো হয় আৰু ড্ৰেছ পোছাকৰ ক্ষেত্ৰত সদায় ব্যতিক্ৰম জুবিন গাৰ্গ সেইবিলাক ড্ৰেছ পোছাক নিজেই চইচ কৰে নে আপোনাক মানে কোনোবাই চইচ কৰি দিয়ে কেনেকুৱা ধৰণৰ ড্ৰেছটো মোৰ টেষ্টটো অলপ বেলেগ আৰু সেইকাৰণে অলপ বেলেগ দেখি আৰু মই একেধৰণৰ পোছাক মই আগৰ পৰা কলেজৰ সময়ত থাকোঁতেও মই জে বি কলেজত থাকোঁতে মই বাৰ্মুদা পিন্ধি গৈছিলোঁ তেতিয়া মোক ছাৰে উলিয়াই দিছিলে ক্লাছৰ পৰা বাৰ্মুদা পিন্ধি কলেজলৈ আহিছোঁ জাপি পিন্ধি যাওঁ চবে ছাতি লৈ যায় মই জাপি লৈ যাওঁ চ' মই আকৌ আনকনভেনশ্যনেল হৈ থাকি ভাল পাওঁ আৰু সেইটোৱে কথা বেলেগ একো নাই আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ চিৰিয়াখানা এটা যাত্ৰাৰ এই মুহূৰ্তত অন্ত পৰিছে আৰু ইয়াতে আমি কেক কাটিম জুবিন গাৰ্গক আমি শুভেচ্ছা